Hello guys, good evening. Me and Mom YouTube চেনেললৈকে আপোনালোকক স্বাগতম জনাইছোঁ। বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি ভিডিঅ'টোত আৰম্ভ কৰোঁতে আপোনালোকে দেখিব পাৰিছে আমি ব্লিচ কৰাৰ বিষয়ে জানিম। ব্লিচৰ আজি মোৰ হাতত আছে মেংগ' ব্লিচটো। মেংগ' ব্লিচৰ তিনিটা ফৰ্মত থাকে। প্ৰথমটো হ'ল প্ৰি ব্লিচ, তাৰপিছতটো হ'ল আপোনাৰ এক্টিভেটৰ আৰু মেংগ' ব্লিচটো তিনিটা থাকে। প্ৰথমতে আমি মুখখন ভালকৈ ধুই পেলাই তাত আপোনাৰ প্ৰি ব্লিচ যোনটো আছে সেইটো ধুনীয়াকৈ এপ্লাই কৰি ল'ম। তাত এখন চামুচ থাকে, যদিও মই চামুচখনতকৈ হাতেৰে কৰি বেছি ভাল পালোঁ কাৰণে মই হাতেই ইউজ কৰিছোঁ। আপোনালোকে দেখিব পাৰিছে মই হাতেৰে ধুনীয়াকৈ মুখখনত এপ্লাই কৰিছোঁ। গোটেই মুখখনতে এপ্লাই কৰিছোঁ, বিশেষকৈ নোম থকা এৰিয়াখিনিত আমি এপ্লাই কৰিছোঁ। আপোনালোকে তেনেকুৱাকৈ ধুনীয়াকৈ মুখখনত আপোনালোকে এপ্লাই কৰি ল'ব। এপ্লাই কৰাৰ পিছত আপোনালোকে 5 মিনিটমান পাছতে মুখখন আৰু কটনখন তিয়াই মুখখন ধুনীয়াকৈ মুচি ল'ব। মুচি লোৱাৰ পিছত এটা আপোনালোকে দেখিবই পাৰিব ধুনীয়া এটা গ্ল' আহে। ইয়াৰ পিছত যোনটো আপোনাৰ এক্টিভেটৰ আৰু মেংগ' ব্লিচটো আছিলে সেই দুইটা মিক্স কৰি ল'ব। যদি আপুনি মেংগ' ব্লিচটো যদি আপোনাৰ 2 চামুচ দিয়ে তেতিয়াহ'লে এক্টিভেটৰটো আপুনি 1 চামুচ দিব। মানে ব্লিচটোতকৈ আপোনাৰ এক্টিভেটৰটো মানে এটা ভাগ কম দিব লাগে। যদি মেংগ' ব্লিচ 2 চামুচ তেতিয়াহ'লে এক্টিভেটৰ 1 চামুচ। তেনেকৈ ধুনীয়াকৈ মিক্স কৰি ল'ব। মিক্স কৰি ল'ব। তাৰপিছত লোৱাৰ আগতে মই যোনটো প্ৰি ব্লিচ কৰিছিলোঁ সেইটো ধুনীয়াকৈ মই গুচাই দিছোঁ। আপোনালোকে দেখিছে প্ৰি ব্লিচটো মই এনেকৈ কটনখন তিয়াই পেলাই ধুনীয়াকৈ মই গুচাই দিছোঁ। এনেকৈ আপোনালোকেও মুখখন ধুনীয়াকৈ মুচি ল'ব। মুচি লোৱাৰ পিছত দেখিছেনে এটা গ্ল' এটা আহিছে। এয়া ধুনীয়াকৈ মই কটনখন তিয়াই মুখখন মুচি লৈছোঁ। এনেদৰে আপোনালোকেও মুখখন ধুনীয়াকৈ মুচি ল'ব। তাৰপিছত যোনটো আপোনাৰ এক্টিভেটৰ আৰু ব্লিচটো আমি দুইটাই মিশ্ৰণ কৰি থৈ দিছিলোঁ সেই মিশ্ৰণখিনি আকৌ প্ৰথম প্ৰি ব্লিচ লগোৱাৰ নিচিনাকৈ ধুনীয়াকৈ গোটেই মুখখনতে লগাই ল'ব আৰু নোম থকা এৰিয়াখিনিত লগাই ল'ব। এইটো দুইটা মই মিক্স কৰি ল'লোঁ। মই আগতে চামুচেৰে মিক্স কৰিছিলোঁ, তথাপিতো অকণমান বগা বগা হৈ থকা দেখা পাই মই আৰু হাতেৰে মিক্স কৰি লৈছোঁ। দেখিছেনে মই হাতেৰে ধুনীয়াকৈ এপ্লাই কৰিছোঁ মুখখনত। গোটেই মুখখনতে এনেকৈ এপ্লাই কৰি ল'ব। বহুত দেৰিলৈকে থৈ নিদিব মিশ্ৰণটো, নহ'লে আপোনাৰ টাইট হৈ যায় মিশ্ৰণটো। আৰু যদি অকণমান ডাঠ যেন পায় তাত অকণমান 1 টোপমান গৰম পানী মিক্স কৰিও ল'ব পাৰে। এনেকৈ গোটেই মুখখনতে ধুনীয়াকৈ এপ্লাই কৰি ল'ব। গোটেই মুখখনত এপ্লাই কৰাৰ পিছত আপুনি 10 মিনিটমানৰ কাৰণে 7 পৰা 10 মিনিটলৈকে আপুনি মুখখন এনেকৈ থৈ দিব। দেখিব শুকালে অকণমান হোৱাইট হৈ যাব। এতিয়া মানে এটা অৰেঞ্জ টাইপ কালাৰ এটা আহি আছে, কিন্তু যেতিয়া শুকাই যাব ট'টেলি হোৱাইট হৈ যাব। হোৱাইট হৈ যোৱাৰ পিছত আপুনি চামুচখনেৰে, যোনখন চামুচ দিয়া থাকে ব্লিচত, সেই চামুচখনেৰে লাহে লাহে উঠাই ল'ব। উঠাই লৈ পেলাই কটনেৰে আৰু তিয়াই পেলাই মুখখন ধুনীয়াকৈ মুচি মুখখন ধুই ল'ব। ধুই লৈ পেলাই এয়া মই কটনেৰে আপোনাৰ ব্লিচ চামুচখনেৰে উঠাই লৈছোঁ। প্ৰথমতে ধুনীয়াকৈ শুকাই যোৱাৰ পিছত মই উঠাই দিছোঁ। ধুনীয়াকৈ উঠি আহিছে, দেখিছেনে? মুখত যদি পিম্পলছ থাকে আপোনালোকে ব্লিচ নকৰিব। ব্লিচ কৰিব নালাগে পিম্পলছ থাকিলে। ধুনীয়াকৈ উঠি গ'ল। উঠি যোৱাৰ মই কটনেৰে গোটেই মুখখন ধুনীয়াকৈ মুচি লৈছোঁ। মুচি লৈ পেলাই এতিয়া গোলাপ জল দিছোঁ। তেওঁৰ মুখখনত মানে সুধিছিলোঁ মই খজুৱাইছে নেকি বা জ্বলিছে নেকি, নাই খজুৱা বুলি ক'লে। তাৰপিছতে মই ধুনীয়াকৈ গোলাপ জলকে দি দিলোঁ। যদি তেওঁ ক'লে হয় অকণমান জ্বলিছে বা খজুৱাইছে তেতিয়াহ'লে তেওঁক মই ফেচিয়েলো কৰি দিব পাৰিলোঁ হয়। ফেচিয়েল কৰি দিলে মুখখন অলপ ৰিলিফ পালে হয়।